আজি আমি আলোচনা কৰিম যে মাৰোৱাৰী মানুহবিলাক কিয় ইমান ধনী হয়। যে জেনেৰেলি আমি দেখোঁ যে মাৰোৱাৰী মানুহবিলাক বহুত ৰিচ হয়। সো আজি আমি এই ভিডিওটোত এই বিষয়ত আলোচনা কৰিম যে মাৰোৱাৰী মানুহবিলাক কিয় ধনী হয়। সো আৰু এই ভিডিওটো আৰম্ভ কৰাৰ আগত মই কৈ দিওঁ যে এই ভিডিওটোত মই কোনো কমিউনিটিক ডাঙৰ সৰু ক'বলৈ যোৱা নাই। সো যাতে এইটো কোনো মানে ধৰি নাথাকে। সো জাষ্ট মই এইটো এটা ইনফৰমেশ্যন দিয়াৰ বাবেহে এই ভিডিওটো বনাইছোঁ। সো মাৰোৱাৰী মানুহবিলাক কিয় ধনী হয় এই বিষয়ত তেওঁলোকৰ যিটো মানে বিজনেছ লেভেলত মানে যিটো থিংকিং আমাৰ জেনেৰেল মানুহতকৈ মানে অকণমান বেলেগ টাইপৰ হয়, সেইবাবেহে তেওঁলোক বহুত ৰিচ হ'ব পাৰে। এটা সৰুতে মই এটা কাহিনী শুনিছিলোঁ, সেই কাহিনীটো এটা জোক শুনিছিলোঁ। সেই জোক হ'লেও মানে সেই কাহিনীটো এটা ভালদৰে বুজিব পাৰি যে মাৰোৱাৰী মানুহবিলাক কিয় ধনী হয়। চ' কাহিনীটো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ। এটা মানে ইণ্টাৰভিউ হৈছিল আৰু সেই ইণ্টাৰভিউত এজন ডক্টৰ আছিলে আৰু এজন ইঞ্জিনিয়াৰিং আছিলে আৰু এজন এডভকেট আৰু এজন মাৰোৱাৰী আছিলে। কিন্তু যেতিয়া ইণ্টাৰভিউ ৰুমত সোমাই গ'ল, ইণ্টাৰভিউ যিজনে লৈছিল তেওঁ ডক্টৰজনক সুধিছিল যে তোমাৰ অডি ল'বলৈ কিমান বছৰ লাগিব। তেতিয়া ডক্টৰজনে কৈছিল মোৰ 2 মাহৰ পৰা 3 মাহ লাগিব, বা যদি ভাল পেচেণ্ট আহে চ' এটা বা দুটা পেচেণ্ট আহিলে মই অডি ল'ব পাৰিম। তাৰপিছত ইঞ্জিনিয়াৰজনক সুধিলে যে তোমাৰ অডি লওঁতে কিমান সময় লাগিব। তেতিয়া কৈছিল যে যদি মোক ভগৱানে সহায় কৰি থাকে তেনেহ'লে মই 2 বছৰ বা 3 বছৰৰ ভিতৰত অডি ল'ব পাৰিম। আৰু নেক্সট এডভকেটজনক সুধিছিল যে তোমাৰ অডি লওঁতে কিমান সময় লাগিব। তেতিয়া এডভকেটজনে কৈছিল যে মোৰ অডি লওঁতে 3 পৰা 2 বছৰৰ ভিতৰত বা 2 বছৰ বা 3 বছৰ লাগিব, তেতিয়া মই অডি ল'ব পাৰিম। আৰু লাষ্ট টাইমত যিজন মাৰোৱাৰী বিজনেছমেন আছিলে তেওঁ সুধিছিল যে তোমাৰ অডি লওঁতে কিমান বছৰ লাগিব। আৰু মাৰোৱাৰী মানুহজনে কৈছিল যে মোক যদি ভগৱানে হেল্প কৰি থাকে আৰু ভগৱানে যদি এনেকৈ মোৰ বিজনেছ চলাই লৈ যাই থাকে তেনেহ'লে মই 10 পৰা 12 বছৰ ভিতৰত অডি ল'ব পাৰিম। তেতিয়া সেই ইণ্টাৰভিউ লোৱা মানুহজনে প্ৰশ্ন কৰিছিল যে আপোনাৰ বিজনেছ ভাল, আপুনি ভাল কামাই কৰে, তেনেহ'লে আপুনি অডি লওঁতে 10 বছৰ কিয় লাগে, ইমান সময় কিয় ল'লে। তেতিয়া সেই মাৰোৱাৰী মানুহজনে কি কৈছিল গম পায় নে? সেই মাৰোৱাৰী মানুহজনে কৈছিল আৰে ভাই অডি কোম্পানীওতো বহুত ডাঙৰ কোম্পানী হয় না। চ' যদিও এইটো জোক হয় তথাপিও এই কথাটোৰ দ্বাৰা আমি কি বুজিব পাৰোঁ যে প্ৰথম যিজন ডক্টৰ আছিলে বা ইঞ্জিনিয়াৰিং আছিলে বা এডভকেট আছিলে তেওঁলোকে ভাবিছিল যে অডি কোম্পানীৰ গাড়ী এখন লোৱাটোৰ কথা ভাবিছিল, বা অডি যিখন গাড়ী আছে সেই গাড়ী লোৱাৰ কথা ভাবিছিল। কিন্তু যিজন মাৰোৱাৰী বিজনেছমেন আছিল তেওঁ ভাবিছিল অডি কোম্পানী কিনাৰ কথা। চ' সেয়েহে তেওঁ কৈছিল যে 10 পৰা 12 বছৰ লাগিব। আৰু সেইটোৱে আমাৰ আৰু মানে মাৰোৱাৰীৰ মাজত ডিফাৰেঞ্চ হয় যে তেওঁলোকে পইচাটো তাত ইনভেষ্ট কৰিব খোজে যে য'ৰ পৰা ৰিটাৰ্ণ আহে। চ' আমি এতিয়া ডক্টৰ বা ইঞ্জিনিয়াৰজনে কি ভাবিছিল যে অডি গাড়ীখন কিনাৰ কথা ভাবিছিল, কিন্তু সেই গাড়ীখনৰ পৰা তেওঁলোকৰ ইনকাম নহয়, সেই পইচাটো তাত সোমাইহে থাকিব। কিন্তু মাৰোৱাৰীজনৰ মাইণ্ডত আহিছিল যে অডি কোম্পানীৰ কথা, আৰু তেওঁ সেইবাবে 10 বছৰৰ পৰা 12 বছৰ টাইম লাগিব বুলি কৈছিল। আৰু তেওঁ গম পাই যে যদি তেওঁ কোম্পানীটো কিনিব পাৰে অডিৰ, তাৰ পৰা বহুত বেনিফিট হ'ব। চ' মাৰোৱাৰী মানুহবিলাক ধনী হোৱাৰ এইটোৱে ৰিজন যে তেওঁলোকে ফিজুল খৰচ, বেফিজুল খৰচ মানে কেতিয়াও নকৰে, এনে বেহকত পইচা খৰচ নকৰে। তেওঁলোকে য'ত পইচা খৰচ কৰে তাৰ পৰা যাতে ৰিটাৰ্ণ আহে সেই কথাটো ভাবি যায়।